আৰু আমি আহিলোঁ টিচি প্ৰগ্ৰাম চাবলৈ। এয়া চাওক হাতী কিমান আছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো দবাই দিয়ক। হেল্ল' দোস্ত, গৈ বলক ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰোঁ। বলক দেৰি নকৰোঁ, আজি ৰুমৰ পৰা আৰম্ভ কৰোঁ। আৰু আমি এতিয়া গৈ আছোঁ টিচি প্ৰগ্ৰাম চাবলৈ। আৰু বলক দেৰি নকৰোঁ, আপোনালোকক দেখাইছোঁ টিচি প্ৰগ্ৰাম। কাৰণ টিচি প্ৰগ্ৰাম কি হ'ল, ইয়াত তাৰমানে হাতী ফেমাছ হয়, হাতী তাৰমানে উলিয়াও বহুত, আৰু তাকে চাবলৈ যাওঁ আমি। বলক দেৰি নকৰোঁ, আপোনালোককো দেখাই আছোঁ। আৰু আমি আহি আছোঁ তিনিজন আৰু গৈ আছোঁ টিচি প্ৰগ্ৰাম চাবলৈ। কিন্তু অটো নাপাব পাৰোঁ, কিন্তু খোজকাঢ়ি যাব লাগিব। আৰু গৈ থাকোঁ, বলক দেৰি নকৰোঁ, আগবাঢ়ি। আৰু আমি আহিছিলোঁ হয় অটত, কিন্তু অটত বহুত ট্ৰেফিক জাম আছিলে। সেইটোৰ পৰা আমি আধা ৰাস্তাত নামি দিলোঁ আৰু এতিয়া আহি আছোঁ বৰ্তমান খোজকাঢ়ি কিনে। খোজকাঢ়ি বেছি দূৰ নাই, পাই যাম সোনকালে। আৰু তাত ট্ৰেফিক জাম আছিলে খাটিকে তাৰমানে। আৰু আমি যি জেগাত আছিলোঁ সেই জেগাত পাই গ'লোহি। আৰু এইখনেই হ'ল মেইন গেট। এতিয়া গেটৰ তলেদি যাব লাগিব। আৰু সেইখন পুলিচৰ গাড়ী ৰখি আছে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। একদম ইয়াত পুলিচো চিকিউৰিটি বহুত আছে, চিকিউৰিটি গাৰ্ড পুলিচ বহুত আছে আজি। তাৰমানে ক'ৰবাত কিবা হ'বও পাৰে। আৰু ছাইডত এম্বুলেঞ্চ ৰাখি দিছে, পুলিচৰ গাড়ী ৰাখি দিছে, আৰু বহুত পুলিচ আৰু মানুহ বহুত আছে হয়, আহিছোঁ আমি তিনিজন। আৰু মানুহ বহুত ভিৰ হ'ব লাগিছে আজি, কাৰণ আজি কিছু প্ৰগ্ৰাম আছে, সেইটো কাৰণে বহুত মানুহ ভিৰ হৈছে। আৰু বলক আমি অকণমান আগলৈ আগবাঢ়ি যাওঁ, আপোনালোকক দেখাই আছোঁ। বলক আগত হাতী ওলাইছে, হাতী চাব যাওঁ। আৰু আমি আহিলোঁ টিচি প্ৰগ্ৰাম চাবলৈ। এয়া চাওক হাতী কিমান আছে। আৰু তাতে আমি ওপৰত উঠি গৈছোঁ গছৰ ওপৰত, আৰু কিন্তু এইবাৰ তলৰ পৰা চাব নোৱাৰে হয়। আৰু আপোনালোকৰ চাই দিয়ক কিমান আছে হাতী। এইফালে আছে হাতী, আৰু পিছত আছে হাতী, আগে পিছত চব চাইডে হাতী আছে। তাতে বাজনা বজাইছে, সেইপিনে বাজনা বজাইছে। আৰু চব হাতী আহি আছে এটা জেগা। হাতী চব ৰাউণ্ড মাৰি আছে, ঘূৰি আছে। চব হাতী ঘূৰি আছে, এটা জেগা হাতী আহি আছে। চব হাতী চব কিমান আছে হাতী হয়। চব এজন এজনকৈ গৈ আছে, লাইন লাগিছে হাতী। চব হাতী আপোনাৰ ওলাই যাব এতিয়া। আৰু এইখিনি চব হাতী আগবাঢ়ি গৈ আছে, চব এটা এটাকৈ। আৰু মানুহ বহুত ভিৰ হৈছে, আৰু ইমান মানুহৰ মাজত সোমালে গৰমত উশাহ নাপাই মৰিব লাগিব। সেইটোৰ পৰা আমি মাজলৈ সোমাই নগ'লোঁ, আৰু ৱালৰ বাহিৰৰ পৰা আমি চাই আছোঁ। আৰু চব গৈছে হাতী এটা এটাকৈ, চব আগবাঢ়ি গৈছে, একে লাইনত সমানে আগবাঢ়ি গৈছে চব। আৰু মানুহ চব কিমান ভিৰ হৈছে, বহুত ভিৰ হৈছে মানুহ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু চাওক মানুহ কিমান ভিৰ হৈছে, বহুত ভিৰ হৈছে মানুহ। তাৰমানে ইমানে ভিৰ হৈছে তাৰমানে ক'বলৈ বাকী নাই। ৰ'দটো নিদিলে কি হয়, ইমান মানুহৰ গা গৰমেই বেছি হৈছে। সেইটো পৰা তাত থাকিব লাগে আৰু ওলাই আহিম। আৰু আহি আমি বহুত আগত, আৰু লগৰকেইটা পানী বটল ল'ব কাৰণে কৈছোঁ। লগৰকেইটা পানী বটল লৈ আহক, আৰু বলক পানী বটল লৈ ল'ম। আৰু এখন
ডবল চাইছোঁ নিচিনা লৈ কিনে আহিছোঁ অলপ পানী বটল এটা ল'লোঁ পানী দোকানত পাই গ'লে পানীটো খাই লওঁ আৰু পানী খাই দিলোঁ পানী খাই কিনে আৰু গৈ আছোঁ মানে সম্পূৰ্ণ ৰাউণ্ডটো এনেকৈ তাৰমানে মানুহ হ'ব তাৰমানে সম্পূৰ্ণ ৰাউণ্ডটো আপুনি যিমান ঘূৰিব সিমানে মানুহ হ'ব আৰু দেখি আছোঁ আৰু আপোনালোক চাই থাকক মানে তাৰমানে এনেকৈ ভিৰ হ'ব মানে এনেকৈ তাৰমানে সকলো ৰাইজে আহিছে তাৰমানে ঘূৰিব কাৰণে ৰাস্তাত আজি তাৰমানে ফ্ৰী দিন ন গাড়ী মটৰ বন্ধ হয় সেইটোৰ পৰা সকলো ৰাইজে আহিছে চাব কাৰণে আৰু আপোনালোকে চাই থাকক ভিৰটো বাস্তৱ अभी मजा आएगा ना भिड़ो പൂരം കാണാനുള്ളവർ നിങ്ങളുടെ ആഭരണങ്ങൾ മൊബൈൽ ഫോൺ പേഴ്സുകൾ മറ്റ് വിലപ്പെട്ട വസ്തുക്കൾ എന്നിവ നഷ്ടപ്പെടാതെ നിങ്ങളുടെ ആഭരണങ്ങൾ മൊബൈൽ ഫോൺ চালোঁ অলপমান টাইম খেলা যাদু খেলা তেনেকৈ অলপ নজনা আছিলোঁ তাৰপিছত চাই মেলি এতিয়া আহি আছোঁ অলপ দেৰি নহয় গৈ থাকোঁ